Welcome to my channel, দৰ্শকসকল মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মোৰ এই নতুন ভিডিঅ'টোত এটা বিশেষ ভিডিঅ' লৈ আহিছো। বিশেষ বিষয়বস্তুটো হৈছে হেপাত কাকৈ। এতিয়া মই এই ভিডিঅ'টোৰ যোগে কাকৈ পাতনো কি, ক'ৰ পৰা আহিল, কিয় নাচনি খোপাত আহিল, কি বস্তু, কাকৈ পাতেনো কি কৰে, এই গোটেই সমস্ত কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগে অৱগত কৰিব বিচাৰো। যিসকলে জানেই, যিসকলে নাজানে তেওঁলোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। বহুতে নাজানে, কিন্তু জানিব লাগে আমাৰ অসমীয়া মানুহৰ এইবোৰ বস্তু। কিয়নো কাকৈ কিহৰ ব্যৱহাৰ হৈছিল, কি কৰিছিল কাকৈ পাতে, নাচনি খোপাত কিয় আহিল। এই কাকৈ পাত কিয় নাচনি খোপাত আহিল? কাকৈ পাত কিন্তু নবজায়, কিন্তু নাচনিয়ে খোপাত থাকে। নাচনিয়ে ব্যৱহাৰ কৰে এই পাত কাকৈ। অকল নাচনিয়ে নহয়, অতীজত অসমীয়া ছোৱালীয়ে এই পাত কাকৈ বহুত মষ্ট ইম্পৰ্টেণ্ট আছিল। এই কাকৈ পাতৰ লোৱাৰ নাচনিয়ে খোপাত লোৱাৰ কাৰণটো কি মই তাকে জনাব বিচাৰো। এই কাকৈ পাতৰ কি কৰে? কাকৈ পাতে চুলিৰ জোঁট ভাঙে। ছোৱালীয়ে চুলিৰ জোঁট ভাঙে। আজি নহয়, অতীতত যেতিয়া চুলিৰ জোঁটবিলাক লাগিছিল তেতিয়া কাকৈ আছিলে। কাকৈয়ে চুলিৰ জোঁটবিলাক ছোৱালীয়ে এনেকে ভাঙিছিলে। সেইকাৰণে ছোৱালীবিলাকে কাকৈ পাত ব্যৱহাৰ কৰিছিল। এতিয়া কথা হ'ল, নাচনি খোপাত কাকৈ পাত কিয় আহিল? ছোৱালীয়ে জোঁট ভাঙিছিল, কিন্তু বেলেগ কথা। কিন্তু নাচনিয়ে যে খোপাত কাকৈ পাত যে লৈ পেলাই বিহু নাচি থকা দেখোঁ, কিন্তু গগনা পাত বজাই খোপা পৰা উলিয়াই, কিন্তু কাকৈ পাত উলিয়াই পেলাই নবজায়। কিন্তু কাকৈ পাত ইয়াত থাকে। কিয় থাকে? সেই কাৰণটো হৈছে কি, এইটো কেনেকৈ আহিল, নাচনি খোপালে কেনেকৈ আহিল, মই সেই কাৰণটো কৈছোঁ শুনক। যেতিয়া অতীতত বৰগছৰ তলত, আহঁতৰ তলত যেতিয়া ঢুলীয়াই বিহু ঢোল বজাইছিল, তেতিয়া সেই মুহূৰ্তত হয়তো কোনোবা এজনী নাচনী বিহু নচা ছোৱালীয়ে ঘৰত সেইখিনি মুহূৰ্তত এনেকৈ চুলি জোঁট ভাঙি আছিল। জোঁট ভাঙোতে ঢোলৰ মাত শুনি পেলাই কি কৰিলে, এই বিহু নাচিবলৈ গুচি যাওঁ। তেতিয়া দিনত আকৌ লুকাই চুৰকৈ বিহু নাচিবলৈ গৈছিল ল'ৰা ছোৱালীবিলাকে। কিজানি ছোৱালীবিলাকক ঘৰৰ পৰা ওলাব নিদিছিল, কোনোবা ঢুলীয়াই পলুৱাই লৈ গুচি যাব, মানে চুৰকৈ গৈছিলে। এতিয়া মানে যেনে তেনে ঢোলৰ মাত শুনি বলিয়া হৈ, ঢোলৰ মাতত বলিয়া হৈ পেলাই বিহু নাচিবলৈ লৰ মাৰিছিলে। খোপাটো এনেকৈ হাততে থাকিল, খোপাটো এনেকৈ বান্ধিলে। এতিয়া এই কাকৈ পাতটো হাততে আছে, কি কৰিব? পিছত নাচিবগৈ লাগিব। কেনেকৈ নাচিব এতিয়া? হাতত এই খোপাটো ক'ত থ'ব এতিয়া? এনেকৈ গৈ থাকোঁতে এনেকৈ খুচি থৈ দিলে। খুচি থৈ দিয়াৰ পিছত কি হয়, খোপাত থাকি গ'ল। ছোৱালীজনীৰ খোপাত কাকৈ পাত থাকি গ'ল। থকাৰ পিছত তাতে বিহু নাচি আছে, খোপাত কাকৈ পাত তাতে থাকিল। এই কাৰণে নাচনী খোপাত এই কাকৈ পাত থাকি যায়। কাকৈ পাতৰ এই যিখিনি ইতিবৃত্ত আপোনালোকক ক'লোঁ, বৰ্ণনাখিনি, কাকৈ পাত নাচনী খোপালৈ কেনেকৈ আহিল। বিহু নাচিবলৈ ঢোলৰ মাতত বলিয়া হৈ বিহু নাচিবলৈ লৰ মাৰোঁতে ছোৱালীজনীয়ে এই কাকৈ পাত ঘৰত থৈ নগ'ল আৰু হাততে আছিলে, বাহিৰত বহি আছিল বা চোতালত বহি আছিল। এই খোপাতে এনেকৈ গুজি লৈ পেলাই বিহু নাচি বোলে লৰ মাৰিছিলে। গতিকে কাকৈ পাত এনেকৈ নাচনী খোপালৈ আহিল। এই পাতে হৈছে কাকৈ। বিভিন্ন ডিজাইনৰ কাকৈ আছে। এই পাতটো তিনিবাৰ আছে। আৰু এইফালে জোঙা, চুলি ফণি, যেনে ফণি বুলি কয়, ফণি জোঙা নহয় জানো? এই কাকৈ পাত এইখিনি জোঙা, এখন ফণি বুলি কয়, কাকৈ ফণি তাতে। আৰু এটা কথা আছে, কাকৈ পাত আৰু ক'ত ব্যৱহাৰ হৈছিল শুনক। কাকৈ পাত যেতিয়া বৰদৈচিলা আহে, ধুমুহা আহে, আজিৰ দিনতো কিন্তু মই প্ৰমাণ পাইছোঁ নিজে, তেতিয়া চোতালত বৰপেৰা পাৰি দিছিলে। এখন আৰচি অৰ্থাৎ আইনা, এখন ফণি আৰু কাকৈ, চুলিৰ জোঁট ভাঙিবৰ কাৰণে কাকৈ, বৰপেৰা এখন দি চোতালত পাৰি দিছিলে। যেতিয়া ধুমুহা আহে অৰ্থাৎ বৰদৈচিলা, তেতিয়া মানে এইটো কাৰণে পাৰি দিছিলে যে কাকৈ পাত বিশেষকৈ প্ৰয়োজনীয় হ'ল কাকৈ পাতে চুলিৰ জোঁট ভাঙিবলৈ। সেইকাৰণে যে প্ৰাৰ্থনা কৰে যে তুমি যেনি আহিছে তেনি গুচি যোৱাগে, চোতালত মই বৰপেৰা পাৰি দিছোঁ, কাকৈ ফণি মই তাতে দি দিছোঁ, তাতে মোৰ আছৰি, তুমি গুচি যোৱাগে, মোৰ দুখীয়া ঘৰ প্ৰজাটো ভাঙি চিঙি উৰুৱাই নিনিবা। তেনেকৈ প্ৰাৰ্থনা কৰিছিল আকাশক। গতিকে বতাহক, সেইবাবে তাতো কাকৈ পাত ব্যৱহাৰ কৰা হৈছিল। কিন্তু আজিকালি নাচনীবিলাকে কাকৈ পাত ব্যৱহাৰ কৰাটো নাইকিয়া কৰিছে নে কোনোবাই মানা কৰিছে, মানে মই বুজি পোৱা নাই কিয় মানা কৰিছে। কিছুমানে মই শুনিছোঁ যে নাচনী খোপাত কাকৈ পাত কিয় আহিল বুলি কিছুমানে প্ৰশ্ন কৰে। কিন্তু নাচনী খোপাত কিয় কাকৈ পাত আহিল প্ৰশ্নটো সেই যিকেইজনে প্ৰশ্ন কৰে
কাকৈ পাত ল'ব নালাগে বুলি প্ৰশ্ন কৰি কাকৈ পাত ক'পা আহিল ক'পা আনিলে কাকৈ পাত কিয় গুজি লৈছা বুলি কয় সেইসকলে নাজানেই সেইসকল বিহুৱা জাৰ্জসকলে কিন্তু বহুত বিহুৱা জাৰ্জে বস্তুটো জানে যে কাকৈ পাত নাচনি খোপাত লাগে কিন্তু আজিকালি বহুতে নাজানে কাৰণে কাকৈ পাত নালাগে বুলি ভাবে সেইকাৰণে হয়তো বহুত নাচনীয়ে কাকৈ পাত খোপাত নোলোৱাকৈ বিহু নাচিবলৈ আহে অকল গগনা পাত আহে এইটো কেনেকুৱা ধৰণৰ কথা নাচনি খোপাত কাকৈ পাত এইকাৰণে আহিছিল যে বিহু ঢোলৰ মাতত বলিয়া হয় এই চুলি জোত ছিঙি থাকোঁতে কাকৈ পাতৰ ঘৰত থবলৈ যাবলৈ সময় নহ'ল লৰ মাৰিলে কাকৈ পাত খোপাতে এনেকৈ গুজি থৈ দিয়ে সেইকাৰণে নাচনি খোপাত কাকৈ পাত থাকে গতিকে এইটো নাচনি খোপাত কাকৈ নোহোৱাকৈ বিহু নাচিবলৈ জাৰ্জসকলে নিদিয়াটোৱে মই বিচাৰোঁ আৰু আপোনাৰ মোৰ ভিডিঅ'টো যোগে মই এইখিনিকে ক'লোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব আপোনালোকে মোক কমেণ্ট বক্সত জনাব যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পচন্দ হয় তেনেহ'লে চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাকৈ পাত অনুৰোধ কৰিছোঁ সকলোকে কাকৈ পাত আমাৰ অসমীয়া মানুহৰে বস্তু কাকৈ পাতৰ ব্যৱহাৰ বিহু নাচত থাকক নাচনীয়ে ব্যৱহাৰ কৰক খোপাত থাকক মই সেইটোৱে বিচাৰোঁ গতিকে মই এইখিনিকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ